মাই ডিয়াৰ ষ্টুডেণ্ট, মইনবুৰি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই অসম জাতীয় বিদ্যালয়ৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যৰ কিতাপৰ পৰা পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞান লাষ্ট চেপ্টাৰ পাঠ নম্বৰ 19টো মই তোমালোকক নোট আকাৰে লিখি দিছোঁ, চাবা। উত্তৰ লিখা অনুশীলনী: সদায় দেখি থকা বা ঘৰখনৰ চৌহদত থকা প্ৰাকৃতিক বস্তু আৰু মানুহে সজা বস্তুবোৰ কি কি? লিখিবা। প্ৰাকৃতিক বস্তুবোৰ: নৈ, বিল, সাগৰ, মহাসাগৰ, পাহাৰ, পৰ্বত, আকাশ, গছ-গছনি, মানুহ আৰু বিভিন্ন জীৱ-জন্তু। আৰু মানুহে সজা বস্তুবোৰ হ'ল ঘৰ-বাৰী, বিদ্যালয়, কল-কাৰখানা, ৰাস্তা, পদূলি, দলং, যান-বাহন আৰু বিভিন্ন ধৰণৰ আহিলা আৰু যন্ত্ৰপাতি। পৰিৱেশ কাক বোলে? লিখিবা। আমাৰ চাৰিওফালে থকা মাটি, পানী, বায়ু, গছ-গছনি, জীৱ-জন্তু, পাহাৰ, পৰ্বত, নদ-নদী, ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, কল-কাৰখানা, যান-বাহন, এই আটাইবোৰক একেলগে পৰিৱেশ বুলি কোৱা হয়। পৰিৱেশ বিজ্ঞানৰ পৰা আমি কি কি শিকিব পাৰোঁ? লিখিবা। পৰিৱেশ বিজ্ঞানৰ পৰা আমি তলত দিয়া কথাসমূহ শিকিব পাৰোঁ। লিখিবা। 1 নম্বৰ, আমি আমাৰ চৌপাশটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। 2 নম্বৰ লিখিবা। জীৱ-জন্তু, গছ-গছনি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, গতিকে এইবোৰ জীয়াই ৰখাৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ লিখিবা। কল-কাৰখানাৰ পৰা ওলোৱা লেতেৰা বস্তুবোৰ যাতে আমাৰ ক্ষতি কৰিব নোৱাৰে তাৰ উপযুক্ত ব্যৱস্থা কৰিব লাগে। 4 নম্বৰ লিখিবা। অতি শব্দ সৃষ্টি কৰিব নালাগে। অতি শব্দ মানে কি? যিবিলাক শব্দ আমি সহ্য কৰিব নোৱাৰি তাক কি বুলি কোৱা হয়? অতি শব্দ বুলি কোৱা হয়। তোমালোকে যেতিয়া ক্লাছ 9-10ত পঢ়িবা তেতিয়া উপশব্দ আৰু অতি শব্দ তোমালোকে গম পাবা। অতি শব্দ সৃষ্টি কৰিব নালাগে। 5 নম্বৰ, পানী, বিদ্যুৎ, পেট্ৰল, ডিজেল, কয়লা আদি কমকৈ খৰচ কৰিব লাগে। প্ৰশ্ন: তলৰ বস্তুবোৰৰ পৰা প্ৰাকৃতিক আৰু মানুহে সাজি লোৱা এই 2 ভাগত ভাগ কৰা। পিছে চকী, মেজ, পাহাৰ, টেলিফোন, সাগৰ, ডাকঘৰ, যান-বাহন, কল-কাৰখানা, তৰা, বিদ্যালয়, পখিলা, মকৰা, বৰষুণ, বতাহ, ডাৱৰ, গছ-বন আৰু মানুহ। এইবোৰৰ পৰা কি কৰিবা তুমি? কোনবোৰ প্ৰাকৃতিক আৰু কোনবোৰ মানুহে সাজিছে লিখিবা। প্ৰাকৃতিক বস্তু: পাহাৰ, সাগৰ, তৰা, পখিলা, মকৰা, বৰষুণ, বতাহ, ডাৱৰ, গছ-বন আৰু মানুহ, এইবিলাক কি? প্ৰাকৃতিক। আৰু মানুহে সজা বস্তুবোৰ কি? চকী, মেজ, টেলিফোন, ডাকঘৰ, যান-বাহন, কল-কাৰখানা, বিদ্যালয়। তোমালোকৰ এইটো চেপ্টাৰ শেষ হ'ল। আশা কৰি বুজিলা। মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, ফ'ল' কৰিবা আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।